কবিতাটি শিৰোনাম ককা তোমাৰ স্মৃতি সোঁৱৰণি। লেখিকা দীপ্তি। কবিতাটি এনেধৰণৰ। ককা অ ককা, ককা অ ককা, তুমি ক'ত আছা বাৰু? তুমি আহা নাই এবাৰ আমাৰ কাষলৈ, আমাৰ সৈতে খেলিবলৈ। দিয়া না তোমাৰ মৰমৰ মাত এষাৰ। জানা আজি বৰ মন গৈছে অ তোমাৰ মৰমৰ মাতষাৰ শুনিবলৈ। অ ককা, তুমি যে গাইছিলা তোমাৰ স্বৰচিত গানবোৰ, দিয়া না আমাক আকৌ এবাৰ শুনাই। বৰ মন গৈছে অ শুনিব। ককা অ ককা, জানানে তুমি তোমাৰ মুখেৰে উচ্চাৰিত প্ৰতিটো ঢোলৰ চাপত আজি আমাৰ সকলোৰে বৰকৈ নাচিবৰ মন গৈছে অ ককা। অ ককা, আহা না আকৌ এবাৰ শুনাই দিয়াহি তোমাৰ ঢোলৰ চাপবোৰ। জানানে আজি বৰকৈ মনত পৰিছে অ তোমালৈ, তোমাৰ মুখৰ সেই মিচিকীয়া হাঁহিটিলৈ। জানানে তোমাৰ সেই মৰম লগা ফটোখন চালে এনে লাগে যেন এতিয়াও তুমি আমাৰ মাজতে আছা। ককা অ ককা, তোমাৰ মনত আছেনে বাৰু সিদিনা তুমি যে কৈছিলা এইবাৰ বিহুত তোমাৰ ঢোলৰ চাপত সকলোকে নচুৱাম বুলি। চোৱাচোন এবাৰ আমাৰ ফালে। দেখিছা আজি সকলোবোৰ আছে, নাই আজি মাত্ৰ তুমি আমাৰ কাষত। দেখিছা তোমাৰ সেই মৰম লগা শুৱনি ঘৰখন আজি তোমাৰ অবিহনে কেনেকৈ উৰুঙা হৈ পৰিল। নাই তুমি আকৌ নাভাবিবা আকৌ তোমাক লৈ অভিযোগ কৰিছো বুলি। জানানে তুমি সদায় আমাৰ বুকুৰ মাজতে থাকিবা। আৰু বেছি নকওঁ তোমাক, শেষত তুমি য'তেই থাকা কুশলে থাকা মাত্ৰ। ৰাতি আকাশত তিৰবিৰ কৰা তৰাটিৰ দৰে সদায় আমাক চাই থাকিবা আৰু আশীৰ্বাদ কৰিবা সেই দূৰৰ পৰাই। জীৱনৰ প্ৰতিটো লক্ষ্যত উপনীত হৈ আমি প্ৰত্যেকজনেই একোজন সৎ নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰোঁ যেন। ইতি তোমাৰ মৰমৰ নাতি নাতিনী।